নাচে প্ৰভু কৃষ্ণৰ বংশী বাজে ওই যে নলবাৰীৰ ৰাস ওই যে নলবাৰীৰ ৰাস আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ সংশোধনীত ৰাস উৎসৱৰ আলোড়ন আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ সংশোধনীত ৰাস উৎসৱৰ আলোড়ন নাতে নাচে গানে প্ৰাণে কি যে মধুক্ষণ ওই যে নলবাৰীৰ ৰাস আমাৰ নলবাৰীৰ ৰাস ও নলবাৰীৰ ৰাস আমাৰ নলবাৰীৰ ৰাস ও নলবাৰীৰ ৰাস আমাৰ নলবাৰীৰ ৰাস চাওঁ চাওঁ বাৰে হিয়া বৈ বৈ যাওঁ যাওঁ মৰম খাই পগলা হৈছো মইনো কি কৰোঁ তোমাৰে মৰমতে মৰো মৰো ভাল লাগি যায় এটি পলকতে মৰম বাঢ়ি যায় অজানিতে ভাল লাগি যায় এটি পলকতে মৰম বাঢ়ি যায় অজানিতে পগলা হৈছো মইনো কি কৰোঁ তোমাৰে সপোনতে জীয়াই উঠো ঝিম বৰষাই সাৱটি তোমাকে ৰুণ জোন বুকুতে জগৰ লগালে চাওঁ চাওঁ বাৰে হিয়া বৈ বৈ যাওঁ যাওঁ মৰম ৰিম ঝিম বৰষাই সাৱটি তোমাকে ৰুণ জোন বুকুতে জগত লগালে ভাল লাগি যায় এটি পলকতে মৰম বাঢ়ি যায় অজানিতে ভাল লাগি যায় এটি পলকতে মৰম বাঢ়ি যায় অজানিতে পগলা হৈছো মইনো কি কৰোঁ তোমাৰে মৰমতে মৰো মৰো জনী কইনাৰ সাজেৰে তোমাকে জাক জাক তৰালিয়ে আদৰি আনিছে ওৰাই যায় কৰে ৰৈ ৰৈ কৈ কৈ মনৰ আজলি কইনাৰ সাজেৰে তোমাকে জাক জাক তৰালিয়ে আদৰি আনিছে ভাল লাগি যায় এটি পলকতে মৰম বাঢ়ি যায় অজানিতে ভাল লাগি যায় এটি পলকতে মৰম বাঢ়ি যায় অজানিতে পগলা হৈছো মইনো কি কৰোঁ তোমাৰে মৰমতে মৰো মৰো
আমি আমাৰ লগত একেলগে সহযোগ কৰিলে খুব ভাল পাম। ডিকশ্যনটো কৰিছে কোনটো গান? বিদ্যাধৰ হৈ আছে বেয়া খঙত চাই আছে মোৰ। মই গমে নাপাওঁ কোনটো গান গাব লাগিব এতিয়া। বিদ্যাধৰ পিছত মই আৰু গামটো। বিদ্যাধৰ আপুনি চিন্তা কৰিব নালাগে। বিদ্যাধৰ বিৰাট ভাবিছে ই আৰম্ভ কৰি দিলে এতিয়া মোৰ কি হ'ব। বাট বিদ্যাধৰ ইজ এ ভেৰি চুইট পাৰ্চন, গম পাই নাই? আমাৰ গোটেই ছিংগাৰবিলাকৰ ভিতৰত আটাইতকৈ চুইট মানুহটো বিদ্যাধৰ। বিদ্যাধৰক আমি বিৰাট মৰম কৰোঁ, আচলতে বিৰাট ভাল পাওঁ। বিদ্যাধৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষৰ দায়িত্বত আছে আৰু বিদ্যাধৰ কামবিলাক বিৰাট ভাল পাইছে ৰাইজে। জ্যোতি চিত্ৰবনক বেলেগ ফালে গতি কৰিছে আৰু এটাই কাৰণ বিদ্যাধৰ ভাল লগা গুণ এটাই আছে, বিদ্যাধৰে খুব ঠাণ্ডা মনলাকে থাকে, আমাৰ নিচিনা গৰম নহয়। চ' খুব এপ্ৰিচিয়েবল কথা। বিদ্যাধৰ খুব ভাল পাওঁ আমি ক'বলৈ। এজ এ ছিংগাৰ কমিউনিটিৰ পৰা বিদ্যাধৰ আমাৰ খুব মৰমৰ। পগলা হৈছো